অনুপম এই জীৱন। ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ। আন্ধাৰ হোৱাৰ আগতেই বৈদেহীহঁত ৰিজৰ্টৰ পৰা ওলাই আহিছিল যদিও ঘৰ পাই মানে ৮ বাজিবৰেই হ'ল। যোৰাবাটৰ জামত বহু দেৰি ফচি থাকিবলগীয়া হ'ল। ৮-৯ বাজোতেই মালবাহী ট্ৰাকবোৰ এৰি দিলেই এই অৱস্থা হয়। মোৰতো তাতেই ভোক লাগিল। জীয়াই বাহিৰতে কিবা এটা খুৱাব খুজিছিল যদিও বৈদেহীয়ে নিদিলে। ক'লে, কালিও বাহিৰতে খাইছে, আজিও দিনটো বাহিৰতে, এতিয়া আৰু বাহিৰত খাব নালাগে দে। ঘৰতে ভাত কেইটামান চিম্পলকৈ ৰান্ধিম, পটককৈ হৈ যাব। তহঁতি কাপোৰ সলাই ফ্ৰেছ হ, মানে মোৰ হৈয়ে যাব। অনিমাই ক'লে, আপুনি নালাগে বাইদেউ, ভাত ময়ে বহাই দিম। হ'ব দে, তোৰ ভাগৰ লগা নাই জানো? তাতে কাইলৈ পাকঘৰ তোৰ জিম্মাত। মই আৰু জীয়া কাইলৈ অলপ ব্যস্ত থাকিম। ঘৰলৈ 2জনমান আলহী আহিব। অনিমাই দুনাই একো নক'লে। জানে, কৈও লাভ নাই। বাইদেৱে কৰিম বোলা কামটো কৰিবই। বৈদেহীয়ে কোৱা মতেই অতি কম সময়তে ভাত ৰান্ধি বাঢ়ি সকলোকে ডাইনিং টেবুললৈ মাতিলে। সকলো ভাগৰি আছিল, গতিকে সোনকালে খাই বৈ আটায়ে বিচনা ল'লে। পুৱাৰ আহাৰ খাই থাকোঁতেই কলিং বেলটো বাজি উঠিল। ৰজি আহিছে। ৰজি অনিমা নাথাকোঁতে বৈদেহীৰ লগত আছিল। তাইক দেখি মুমুৱে বৰ ভাল পালে। জনা হোৱাৰে পৰা তাইক বৰ মৰম কৰিছিল ৰজিয়ে। বড়ো ছোৱালীজনী এতিয়া এখন ঘৰৰ গৃহিণী। তাইৰ কথা কোৱাৰ ষ্টাইলটো বৰ ভাল লাগে। জীয়াক দেখি ৰজিয়ে ক'লে, এৰাম, জীয়া বাইক কিমান দিনৰ পিছত যে দেখা পালোঁ, পিছে ভালে আছা না? আছোঁ ৰজি, তোমাৰ কি খবৰ? এতিয়া কি কৰি আছা? চাকৰি এটা পোৱা বুলি শুনিছিলোঁ যে, কৰি আছানে? দৰমহা পোৱানে ঠিকমতে? জীয়াই সুধিলে। মোৰ ভালে দে, মোৰ মালিকে মোক একো কৰিব নিদিয়ে। চাকৰিটো গাঁৱতহে পাইছিলোঁ, এতিয়া ছোৱালীটোক ইয়াতে পঢ়াই আছে না। মোৰ মালিকৰ বিৰাট ইচ্ছা আছিল মিছনেৰী স্কুলত পঢ়িবা, পিছে গাঁৱত ক'তনো মিছনেৰী স্কুলত পঢ়িব? সেইটো কাৰণতে ছোৱালীটোক ইয়াতে পঢ়াইছোঁ মিছনেৰী স্কুলত। মই চাকৰি কৰিলে গাঁৱত থাকিব লাগিব না অকলে? গাঁৱত অকলে থকা মাইকীক মানুহে ভাল চকুৰি নাচায়তো। কাৰোবাৰ লগত বাইক বা স্কুটিত উঠিলেতো গোটেই বদনাম হৈ যায়। মালিকে আগতে দেখিছে না, এইকাৰণে থাকিবা নেদে। আৰু দেচোন, মই তাত থাকিলে ইয়াতে কোনে কাম কৰিব? চুচুৰু বুঢ়া হৈছে না, সিনো আৰু কি ভাত বনাব? মালিকে গাড়ী চলাই না, আহি ভাগৰ লাগে, সিও ভাত বনাব ভাল নাপায়। মানে কামৰ পৰা আহি চবকে ঘৰত দেখিব লাগিব, একেলগে চাহ খাব লাগিব, ভাত খাব লাগিব, নহ'লে বহুত বেয়া পায়। কয়, মই কম আনো বেছি আনো তেনেকাই খাব লাগিব। মই মাইকীৰ ইনকাম নাখাওঁ, মই যেনেকৈ চলাওঁ তেনেকেই চলিবি, আৰু নিজৰ জাতিটো ভাল পাবি। বড়ো ড্ৰেছ পিন্ধি একো বেয়া কাম নকৰিবি, বেয়া জেগাত নাযাবি। মানুহে ক'ব না, এই বড়ো ড্ৰেছ পিন্ধা মাইকীটোই এনেকা কৰিলে তেনেকা কৰিলে। মই সিজক ভাল নাপায়, সেইকাৰণে যেনেকা কওঁ তেনেকা চলিবি। ময়ো তেনেকাই চলো দিচোন, মিছাকৈ ঘৰত কাজিয়া লাগিব না, ময়ো ভাল নাপায়। বহুত দিন বাইদেউক নাই দেখা কাৰণে এবাৰ চাই যাওঁ ভাবিলোঁ। বজাৰ কৰিব আহিছোঁ, আজি দেওবাৰ না, গাহৰি লৈ যাওঁ, কচু লগাত বনাম। পিছে জীয়া বাইকো দেখা পালোঁ, ভালে লাগিল দে। মোৰ মাইনাৰ কি খবৰ? ভালকৈ পঢ়িবি দে। ৰজিৰ মুখখন খোল খালে বন্ধই হ'ব নোখোজে। ভালো লাগে তাইৰ কথাবোৰ, ইমান সৰল। অনিমাই ৰজিক চাহ আৰু ৰুটি ভাজি আনি দিলে।
মুমু অনিমাৰ লগত নাচৰ স্কুললৈ যাবলৈ ওলাই ৰজিক আকৌ আহিবলৈ কৈ বিদায় ল'লে। ৰজিয়ে মুমুৰ ফালে মৰম লগাকৈ চাই ক'লে, এতিয়া মাইনাহঁতে ইমান কিবা কিবি শিকিব পাৰে না? আমি যে একোৱেই নাপালোঁ। অকল দেওবাৰ দিনটো গিৰ্জাত গৈছিলোঁ, সিটোতে কি ভাল লাগে। চাপাকে যাওঁ দেচোন। কৈ কৈ তাই খোৱা শেষ কৰি বাচনকেইটাও ধুলে। মানা কৰিলেও নুশুনে, সদায়ে ধুই থৈ যায়। যাবলৈ ওলাই তাই ক'লে, দে পিছে তহঁত বহ, মই যাওঁ আৰু বেছি দেৰি নকৰোঁ। ইমান অন্তৰংগ ব্যৱহাৰ, বৰ ভাল লাগে বৈদেহীৰ। তাইক অলপ ৰ'বলৈ কৈ বৈদেহীয়ে ৰজিৰ ছোৱালীজনীলৈ ফ্ৰক এটা, তাইলৈ চেলৱাৰ এযোৰ আৰু তাইৰ মানুহটোলৈ আনি থোৱা চাৰ্ট এটা তাইৰ হাতত দিলেহি। পিছে এই বিহু পূজা একো নাইচোন। কাপোৰকেইটা হাত পাতি লৈ ৰজিয়ে হাঁহি ক'লে, আমি পৰহি বজাৰলৈ গৈছিলোঁ, তহঁতলৈও লৈ আহিলোঁ। দে পিছে ভালে কৰিলি, ছোৱালীটো বৰ ভাল পাব। পিছৰ বাৰ আহোঁতে তাইকো লৈ আহিবা। আনিম দে, পিছে যাওঁ আৰু। ৰজি গ'লগৈ। বৈদেহী আৰু জীয়াই মিটিঙৰ বাবে যাৱতীয় নথি পত্ৰবোৰ যতনাই থ'লে। জীয়া অলপ সময়ৰ বাবে বজাৰলৈ ওলাই গ'ল। মিটিংখন বৈদেহীৰ ঘৰতে হ'ব। সেয়ে চাহৰ যোগাৰটো কৰি আনিলে। আহোঁতে কুকুৰাৰ মঙহো লৈ আনিলে। দেওবাৰৰ দিনটোত সুদা ভাত খাবলৈ ভাল নাপায় তাই। বজাৰ থৈ তাই বৈদেহীক ক'লে, অনিমাৰ দেৰি হ'ব চাগে, চিকেনখিনি ময়ে ৰান্ধো দে। মুমুৱে স্পাইচি ভাল পায় ন? ভাল পালেও আজি অকল আদা নহৰু দিয়েই বনা। দুদিন বহুত স্পাইচি খালোঁ। মই অনুমান এটা কৰিয়েই আদা নহৰু পিঁয়াজ সকলো যোগাৰ কৰিয়েই থৈছোঁ। তই কাপোৰ সলাই ল, মই চিকেনখিনি ধুই দিওঁ। বাহ, এয়াহে আচল বান্ধৱী। ভাতৰ পাতত বহিয়ে মুমুৱে দীঘলকৈ উশাহ এটা লৈ ক'লে, আজি চিকেন জীয়ামাহীয়ে বনাইছা ন? কি ধুনীয়া গোন্ধাইছে। মই তাৰমানে বেয়া বনাওঁ? নহয় মা, তুমিও ভাল বনোৱা, কিন্তু জীয়ামাহীয়ে বনোৱাটো তোমাতকৈ বেলেগ হয়, সেইকাৰণে ভাল লাগে। মানে তুমি বনালেও ভালেই হয়। মোৰ অৱস্থা দেখি দুই বান্ধৱীয়ে মুখ টিপি হাঁহিলে। ক'লে, হ'ব খোৱা আৰম্ভ কৰা। খাই উঠি মুমুৰ আবদাৰত জীয়াই তাইৰ লগত লুডু খেলিলে। বৈদেহীয়ে অনিমাক পাকঘৰ সামৰাত সহায় কৰি দিলে। লগতে আলহীক কি কেনেকৈ দিব তাৰো দিহা দিলে। তাৰ পাছত অলপ সময় জিৰণি লৈ দুই বান্ধৱী সাজু হ'ল মিটিঙৰ বাবে।